হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ লেটছ ফানৰ এটা নতুন ভিডিঅ'লৈ। ঐ লম্বু, আহিলি? আজি ইমান দেৰি হ'ল যে? আজি গাটো অলপ ভাল নহয় অ' সেয়ে। গুড মৰ্ণিং ছাৰ। Morning. Sit down. Response your roll call. Roll long 1. Yes ছাৰ। Roll long 2. উপস্থিত ছাৰ। Roll long 3. ছাৰ আহিছোঁ। বাৰু এতিয়া চবকে কেইটামান প্ৰশ্ন সুধিম। চবেই কবিহঁতচোন দেই। ঐ কালিয়া, কি গেলা গোন্ধাই আছে অথনিৰ পৰা? ময়ো পাইছোঁ অলপ চলপ। কি বা গুণাই আছে কিবা ভেকুচ জানো। বৰ বেয়া চেন কৰিছে দেই। কি ফিচিং কৰি আছ হতো? নাই ছাৰ, সোধক আপুনি প্ৰশ্ন। তেন্তে শুন। ঐ কালিয়া, তই কচোন বাৰু প্ৰথমতে উদ্ভিদ কাক বোলে? ছাৰ কি? উদ্ভিদ। মাটি ফুটি যি ভমককে ওলাই আহে তাকে উদ্ভিদ বোলে। যেনে কেঁচু, কুমতি, এন্দুৰ। এই বিৰবাক, মই অতদিনে এয়াই শিকাই আছিলো নেকি তহঁতক? বাৰু এইবাৰ বালুৱে কচোন। ছাৰ কওকচোন বাৰু, মোৰ মানে অলপ উঠাত আজি অসুবিধা হ'ব, সেয়ে বহিয়ে কম, হ'বনে ছাৰ? কিহৰ অসুবিধা হৈছে তোৰ? ছাৰ অলপ সৰু সমস্যা এটা আছে, সেয়ে আপুনি সোধকচোন বাৰু প্ৰশ্নটোনো কি? তেন্তে বহিয়ে উত্তৰ দে। ব্যাকৰণ মানে কি শিকাইছিলো তহঁতক কচোন বাৰু? ছাৰ ব্যাকৰণ? ছাৰ পৰিছে মনত পৰিছে। উপযুক্ত বয়সত ধুনীয়া এজনী ছোৱালী চাই বিয়াখন পাতি সুখে সন্তোষে সংসাৰ কৰাকেই ব্যাকৰণ বোলে ছাৰ। আপুনি ভাঙি চাওকচোন হয়নে নহয় কথাটো। বিয়া যোগ কৰণ মানে বিয়াখন কৰাৰহে কথা আৰু। ঐ কালিয়া, এতিয়াও কিবা গেলা গোন্ধ পাই আছনে? বৰ ভেলেকে নাকত লাগি আছে অ'। কিহৰ গোন্ধ এইবোৰ? তাকেইতো অথনিৰ পৰা গোন্ধাই আছে। ক্লাছটো আজি প্ৰথমৰ পৰাই কি বা হৈছে। এই বিৰবক, তোক এয়াই শিকাইছিলো মই। এয়া ব্যাকৰণ কৈছ। আৰু তহঁত দুটাই কি কৰি আছে? এই কালিয়াহঁত। বাৰু এইবাৰ পিত কলৈয়ে কচোন। ছাৰ, কি ক'ব লাগে কওকচোন আপুনি? আকাশত কি থাকে ক? ইমান সহজ প্ৰশ্ন সোধে নেকি ছাৰ? ছাৰ, ৰাতি হলে আকাশত ভমকা ফুলীয়া হীৰাৰ টুকুৰা থাকে আৰু লগতে এপাহ বেলি ফুলো থাকে, যি পাহ কেতিয়াবা আধা কেতিয়াবা সম্পূৰ্ণকৈ ফুলে। আৰু ছাৰ, দিনৰ আকাশত বগা কলা পানী ঘূৰি ফুৰে, যিবোৰ পানী সাগৰৰ ঢৌতকৈও বেছি স্পীডত অহা যোৱা কৰি থাকে। চাব্বাছ বেটা, চাব্বাছ। তহঁতক অতদিনে এয়াই শিকালো। মোৰ নাম ৰোশন কৰি দিছ। চাব্বাছ বেটা। থেংক ইউ ছাৰ। ঐ কালিয়া, কিবা গেলা গোন্ধ এতিয়া পাইছনে নাই অ'? অথনিৰ পৰা নাকত লাগি আছে, কি হৈছে মানে? ছাৰৰ পেনে চেনে গৈছে নেকি বাৰু? সন্দেহ আছে, সেইডালো গোন্ধাব পাৰে। কথাটো ময়ো নভবা নহয়, কিন্তু ছাৰৰ নহয় বুজিছ। কাৰণ ছাৰ নাহাৰ আগতে এইটো গোন্ধাই আছিলে। তেন্তে কোন হ'ব পাৰে? ঐ তহঁতে কি কথা পাতি আছ?
অথনিৰ পৰা দেখি আছো তহঁতে কেৱল ক্লাছত আহি কথাই পাতি আছ কি কথা পাতি আছ এই জধামূৰ্খত ছাৰ কিবা এটা বৈদ্য গোন্ধাই আছে অ'। একদম ভুকুচকে মাৰিছে। কি ভুকুচা ভুকুচ মইতো পোৱা নাই চাওঁ চব উঠি আছোন কিয় উঠি যাব লাগে ছাৰ কাৰোবাৰ পেনে চেনেও যাব পাৰে চাওঁ এফালে আছোন এফালে আহ এই বুঢ়ীবাঘত এফালে আহ এইখিনিত কোন বহিছিল অ বৰ পনীয়া হৈ আছে দেখোন জেগাকণ কিবা পানী ৰঙো নহয় বেলেগ ৰঙো নহয় কিবা লেপালেপকে লাগি আছে কি বস্তু এইবোৰ ছাৰ সেইখিনিত বহিছিল আমাৰ লম্বু ছাৰ ইফালে চাওক এইডালৰচোন পেনে চেনে গ'ল চি চি ইমান ভুকুচে গোন্ধাই আছিল চি চিহ বৰ লেতেৰা দেই বৰ লেতেৰা ঘৰত ভালকে কৰি আহিব নোৱাৰে নেকি এইবোৰ হা ঘৰত কৰি আহিব নোৱাৰ একদম যা চাফা কৰি একদম যা হ'ব দে আজিলৈ এৰিলো পনীয়া পায়খানা কৰা লেতেৰাহঁত তহঁত পানী হাগনি হৈছে ঘৰতে থাকিব লাগে কেলে স্কুলত মাৰিবলৈ আহাহঁত এই জধলাহঁত